নমস্কাৰ বন্ধুসকল, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোক সাদৰে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টিত মোৰ প্ৰিয় হিন্দী বোলছবি জগতৰ এজন অভিনেতাৰ তেখেতৰ হিন্দী ছবিৰ বিষয়ে আলোচনা কৰিম। তেখেত হ'ল আমিৰ খান। তেখেতে প্ৰথম শিশু চৰিত্ৰত অভিনয় কৰিছিল। আজি ভিডিঅ'টিত আমিৰ খানৰ ছবিসমূহৰ তালিকা আপোনালোকক দাঙি ধৰিম। আমিৰ খানে প্ৰথম অভিনয় কৰিছিল 1973 চনত মুক্তিপ্ৰাপ্ত হিন্দী বোলছবি য়াদো কি বাৰাত নামৰ ছবিখনৰ জৰিয়তে। এই ছবিখনত তেখেতে এটি শিশুৰ চৰিত্ৰত অভিনয় কৰিছিল। ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল ধৰ্মেন্দ্ৰ, বিজয় অৰোৰা, নীতু সিং, পাৰবীন বাবী আদি। 1984 চনত আমিৰ খানৰ ছবি আহিল হলি। এই ছবিখনৰ বিষয়ে ক'ব পৰা নগ'ল। 1988ত আমিৰ খানৰ ছবি আহিল কয়ামত সে কয়ামত তক, এখন ব্যৱসায়িকভাৱে সফল ছবি। এই ছবিখনৰ যোগেদিয়েই তেখেতে প্ৰথম নায়কৰ চৰিত্ৰত অভিনয় কৰি বৃহৎ সাফল্য অৰ্জন কৰিছিল। সহশিল্পী আছিল জুহি চাওলা আৰু দিলীপ তাহিৰ। 1989 চনত আহিল ৰাস। একেটা চনতে আহিল লভ লভ লভ, ইয়াতো জুহি চাওলা আছিল সহনায়িকা। 1990 চন আমিৰ খানৰ ছবি আহিল আৱল নাম্বাৰ। এই ছবিখনত চিৰসেউজ অভিনেতা দেৱানন্দক এটা মুখ্য চৰিত্ৰত দেখা পোৱা গৈছিল। 1990 চনত আন এখন ছবি আহিল আমিৰ খানৰ তুম মেৰে হো। সহনায়িকা আছিল জুহি চাওলা। 1990 চন আমিৰ খানৰ আন এখন ছবি আহিল দিল। এই ছবিখন আমিৰ খানৰ এখন ব্লকবাষ্টাৰ ছবিৰূপে চিহ্নিত হৈছে। ইয়াত সহনায়িকা আছিল মাধুৰী দীক্ষিত। অভিনয় কৰিছিল লগত অনুপম খেৰ, শহীদ জাফৰীৰ দৰে অভিজ্ঞ অভিনেতাসকল। আন এখন ছবি আহিল দিৱানা মুঝছে নাহি। সহনায়িকা আছিল মাধুৰী দীক্ষিত। 1990 চনতে আন এখন ছবি আহিল জৱানী জিন্দাবাদ। 1991 চন ছবিগৃহলৈ আহিল আফচানা প্যাৰ কা। 1991 চন আমিৰ খানৰ আন এখন ছবি আহিল দিল হাই কি মানতা নাহি, এখন ব্যৱসায়িকভাৱে হিট ছবি আছিল। ইয়াত সহনায়িকা আছিল পূজা বন। এই ছবিখন পৰিচালনা কৰিছিল মহেশ ভট্ট ডাঙৰীয়াই। একেটা চনতে আহিল কিছি কা নাম জিন্দাগী। সহনায়িকা আছিল ফাৰহা। দৌলত কি জাং। 1992 আমিৰ খানৰ ছবি আহিল জো জিতা ৱহি চিকন্দৰ, এখন ছুপাৰ হিট ছবি আছিল। সহনায়িকাত অভিনয় কৰিছিল আয়েশা জুলকা। 1993 আহিল পৰম্পৰা। 93 আন এখন ছবি আহিল হম হেৰা হি প্যাৰ কে। এখন ব্যৱসায়িকভাৱে সফল ছবিৰূপে গণ্য হৈছিল। জুহি চাওলা আছিল সহনায়িকা। 1994 ছবি আহিল আন্দাজ আপনা আপনা। এটা মুখ্য চৰিত্ৰত ছলমান খানকো এইখন ছবিত দেখা পোৱা গৈছিল। 1995 ছবিগৃহলৈ আহিল বাজী। সহনায়িকা আছিল মমতা কুলকাৰ্ণী। একেটা চনতে আছিল আতং হি আতং। এই ছবিখনত দক্ষিণৰ ছুপাৰষ্টাৰ ৰজনীকান্ত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। সহনায়িকা আছিল জুহি চাওলা। 1995 আমিৰ খানৰ আন এখন সফল ছবি ৰংগিলা। লগত আছিল জেকি শ্ৰফ আৰু সহনায়িকা আছিল উৰ্মিলা। মনিষা কৈৰালাৰ লগত আহিল অকেলে হম অকেলে তুম। তাৰপিছত আহিল 1996 ৰাজা হিন্দুস্তানী, এখন ব্লকবাষ্টাৰ ছবি। এই ছবিখন অভিনয় কৰিছিল সুৰেশ অবুৰাই, কৰিশ্মা কাপুৰ আদিয়ে।
আমিৰ খানৰ হিট ছবিসমূহৰ ভিতৰত এইও এখন অন্যতম ছবি আছে। 1997 ছবি কি হ'ল আহিল ইস্ক। এই ছবিখনত সহশিল্পী আছিল অজয় দেৱগন, কাজল আৰু জুহি চাওলা। এই ছবিখনো এখন ছুপাৰহিট ছবি হিচাপে চিহ্নিত হৈছে। ইয়াৰ পিছত আহিল 1998 গোলাম। এইখন এখন সফল ছবি। ইয়াত অভিনয় কৰিছিল ৰাণী মুখাৰ্জী। 1999 চন ছবিকে হ'ল আহিল সৰফৰোজ। ইয়াত অভিনয় কৰিছিল আমিৰ খানৰ লগত সোণালী বেণ্ডে, নাছিৰুদ্দিন শ্বাহ আদিয়ে। সেই একেটা চনতে আহিল আমিৰ খানৰ মনীষা কৈৰালাৰ লগত অভিনীত মন, এখন সফল ছবি। 2000 চন ছবিগৃহলৈ আহিল মেলা। ইয়াত সহনায়িকা আছিল টুইংকল খান্না, জনি লিভাৰ আৰু ফৈজল খান। 2001 ছবিগৃহলৈ আহিল আমিৰ খানৰ এখন ব্লকবাষ্টাৰ ছবি লাগান। সেই একেটা চনতে আহিল দিল চাহতা হে, এখন ছুপাৰহিট ছবি আছিল। 2005 ছবি আহিল মংগল পাণ্ডে। 2006 ৰং দে বাসন্তী, এখন হিট ছবি। একেটা চনতে আহিল ফান্না, সহনায়িকা আছিল কাজল। 2007 ছবিগৃহলৈ আহিল তাৰে জমিন পৰ, এখন ছুপাৰহিট ছবি আছিল। 2008 ছবিগৃহলৈ আহিল আমিৰ খানৰ এখন ব্লকবাষ্টাৰ ছবি গজনী। সহনায়িকা আছিল আসিম থুটুমকাল। 2009 ছবিগৃহলৈ আহিল 3 ইডিয়ট, এখন ছুপাৰ ডুপাৰ হিট ছবি। 2010 ছবিগৃহলৈ আহিল ধোবীঘাট। 2012 তালাশ। 2013 ছবিগৃহলৈ আহিল ধুম 3, এখন ছুপাৰ হিট ছবি। 2014 চনত আহিল এখন সফল ছবি PK। এই ছবিখনত আমিৰ খানক এটা অনন্য ৰূপত দেখা যায়। সহনায়িকা আছিল অনুষ্কা শৰ্মা। 2016 ছবিগৃহলৈ আহিল দংগল, এখন সফল ছবি। 2017 ছবি আহিল চিক্ৰেট ছুপাৰষ্টাৰ। 2018 ছবিগৃহলৈ আহিল দ্য থক অফ হিন্দুস্তান। 2022 আমিৰ খান আহিল ছবি লাল সিং চাড্ডা। মিষ্টাৰ পাৰফেক্ট হিচাপে জনাজাত এই অভিনেতাজনে বছৰেকত খুব কম ছবিত অভিনয় কৰে। বৰ্তমানে তেওঁ ভালেকেইখন ছবিৰ কামত ব্যস্ত হৈ আছে। তাৰে মুক্তি পাবলগীয়া কেইখনমান ছবি হ'ল গজনী 2, তাৰপিছত PK2। PK2ত ৰণবীৰ কাপুৰকো দেখা পোৱা যাব। তাৰপিছত মুক্তি পাব পাৰে সিতাৰে জমিন পৰ। ছনী দেওলৰ লগত দেখা পোৱা যাব লাহোৰ 1947। ছুপাৰষ্টাৰজনৰ কেইবাখনো ছবি অহা 2025 আৰু 2026 চনৰ ভিতৰত মুক্তি পোৱাৰ সম্ভাৱনা আছে। শেষত ধন্যবাদেৰে